নমস্কাৰ ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু ৰাইজ মানে আজিৰ কেছটো হ'ল কি, কেছটো আজি যোনটো মই কণ্টেণ্টটো হৈছে এটা কিভাৱে কৰিম বুলি ভাবিছোঁ মই। আৰু কিভাৱেটো হৈছে কি, মই এটা আপোনালোকক এখন নোট দেখাম, যিখন নোটৰ পিছফালে এটা চিৰিয়েল নম্বৰ যিটো থাকে, আৰু সেই চিৰিয়েল নম্বৰটো একদম লাষ্টত আৰু এটা ডিজিট আছে। ডিজিটটো মই আপোনালোকক এটা হিন্ট দি থৈ দিছোঁ। ডিজিটটো 70 পৰা 80ৰ ভিতৰত থাকিব। আপোনালোকে সেই ডিজিটটো মোক কমেণ্ট কৰিব লাগে। যদি আৰু সেই কমেণ্টটো বেছি হৈ যায় সেইটোৰ ওপৰত লটাৰী হ'ব। আৰু আপোনালোকে এই ভিডিঅ'টোত জইন হ'ব কাৰণে বেলেগো কৰিব নালাগে। আপোনালোকে জাষ্ট মোৰ একাউণ্টটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো 5জনক শ্বেয়াৰ কৰি দিব আৰু সুন্দৰকৈ নম্বৰটো সহকাৰে এটা ভালকৈ কমেণ্ট কৰি দিলে হ'ল। তো বেছি দেৰি নকৰি আপোনালোকেও জইন কৰক এই ভিডিঅ'টো। আৰু এইখানে সেইখন নোট, এই নোটখনত মই এটা ফটো মাৰি থৈ দিম, আপোনালোকক দেখাই দিছোঁ। এই নোটখনত মই এটা ফটো মাৰি থৈ দিম, আপোনালোকে সেইদিনা চাব। ইয়াতে ফটো মাৰিম মই, এই চেম টাইমত ফটো মাৰিম, আপোনালোকে চাব। আৰু এই নম্বৰটো যোনে ক'ব পাৰে আৰু মোৰ চাইডৰ পৰা যিকোনো এটা মই গিফ্ট দিম বুলি কৈছোঁ। গিফ্টটো দামীও হ'ব পাৰে, কম দামীও হ'ব পাৰে। চ' জইন কৰক এই মাত্ৰ। ধন্যবাদ।